মোৰ চেনেল ক্লাব ক্ৰিষ্টেল আপোনালোকক পুনৰবাৰ স্বাগত জনালোঁ বহু দিনৰ মূৰত মানে দিৱালী ধামাকা ষ্টাৰ্ট হৈ গৈছে সো ফাৰ্ষ্টতে মই সকলোকে মোৰ ফালৰ পৰা হেপী দিৱালী উইশ কৰিলোঁ আগতীয়াকৈ আৰু আচলতে ইমান দিন ক'ত আপোনালোকে ভাবিব ইমান দিন ক'ত গায়ব হৈ আছিলোঁ আচলতে মোৰ একদম গাটো বহুত বেছি বেয়া আছিলে সেইটো কাৰণে কোনো ধৰণৰ ভিডিঅ' ব্লগ আপোনালোকৰ লগত একো শ্বেয়াৰ কৰিব পৰা নাই এতিয়াও তেনেকুৱা খুব ভাল পোৱা নাই তথাপিও অলপ চলপ আগতকে বেটাৰ ফিল হৈছে সো এইটো কাৰণে ভাবিলোঁ এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ মানে মই যিহেতু বনাই আছিলোঁ তো ভাবিলোঁ মই এইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই ৰেচিপিটো একেবাৰে কম সময়ত আৰু বহুত সোনকালেতো হৈ যায় কাৰণ মই আপোনালোকৰ লগত যি ৰেচিপি শ্বেয়াৰ কৰোঁ সকলো একদম পটাকছে হৈ যোৱা মানে মোৰ দৰে যোন আছে জল্দি জল্দি বনাৱাৰ কাম খতম কৰোঁ মানে তেনেকুৱা টাইপ তো সেনেকুৱা মানুহৰ কাৰণে স্পেচিয়েলি এইবোৰ ৰেচিপি আৰু প্লাছ আপোনালোকৰ যদি কোনোবা দিনা মানে ভেজ থাকে ধৰি লওক টিউজডে বা থাৰ্ছডে যিদিনা যাৰ থাকে মানে মানডে সো তেওঁলোকে যিদিনা মানে পিঁয়াজ বা আদা নহৰু এইবোৰ বস্তু নাখায় সেইদিনাখনৰ কাৰণে এইটো ৰেচিপি একদম স্পেচিয়েল সো বহুত টেষ্টি হয় মই আচলতে তেনেকুৱা একো প্লেন নাই যে এইবোৰ নোখোৱা কিন্তু মই বনাম মানে তেনেকুৱা ধৰণে সো আদা নহৰুটো মই তাত এড কৰিম এইটো হ'ল ফুলকবিৰ ৰেচিপি সো বনাই থাকোঁতে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ তো প্ৰথমতে আগে এইটো চাই লওঁ মই প্ৰথমতে ফুলকবিখিনি এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ লগতে মই কেপচিকাম এটা আছিলে সেইটো কাটি দিছোঁ আপোনালোকে মটৰ দিব পাৰে যদি মটৰ বিচাৰে মোৰ তাত মটৰ নাছিলে সেইবাবে সো মই এতিয়া এই ফুলকবিখিনি মানে বইল কৰিম কাৰণ যিহেতু আজিকালি গম পায় এইবোৰত বহুত গেছ হয় সো এইটো কাৰণে প্ৰথমতে বইল কৰাটো প্ৰয়োজন আৰু তাৰ লগত মই পনীৰ লৈছোঁ অলপ সুধাৰ পনীৰটো মই ইউজ কৰিছোঁ আপোনালোকে যদি বিচাৰে তেন্তে ঘৰত বনোৱা পনীৰটো ইউজ কৰিব পাৰে আলু লৈছিলোঁ আৰু এটা বিলাহী আৰু জলকীয়া 5টা জলকীয়া লৈছোঁ আপোনালোকে কম বেছি কৰি ল'ব আৰু বাকী মছলা মই কি দিওঁ সেইটো মই আপোনালোকক কৈ যাম লগতে অলপ অইল দি দিছোঁ অকণমান নিমখ আৰু পানীৰে মই এতিয়া এইটো বইল কৰি লওঁ যিখিনি ফুলকবি আছিলে আৰু কেপচিকামখিনিৰ লগতে বইল কৰি আছোঁ বেছি ফুল বইল নকৰোঁ মই 70 to 80% ইয়াক মই বইল কৰিম তাৰপাছত ইয়াক মই ফ্ৰাই কৰি ল'ম ইয়াত মই যিহেতু ৰেচিপিটো পিঁয়াজ একেবাৰে ইউজ নকৰোঁ গতিকে মই লৈছোঁ জলকীয়াকেইটা যিটো আছিলে মই এইটো ফালি লৈছোঁ ভালকৈ আৰু ইয়াত মই এতিয়া মছলাখিনি ইয়াতে একেলগে এড কৰি দিম দেখাতে জিৰা পাউডাৰ লৈছোঁ মই এচামুচ আৰু ধনিয়া পাউডাৰ লওঁ মই এচামুচ লগতে জলকীয়া পাউডাৰ দিম এচামুচৰ অলপ কম আপোনালোকে যিমান খাই জ্বলা এইটোৰ ওপৰত দিব পাৰে লগতে হালধি মই দিম এচামুচ এচামুচৰ অলপ কম ইয়াত মই এতিয়া অকণমান পানী এড কৰিছোঁ ভালকৈ পেষ্ট বনালে হৈ যাব আদা নহৰু পেষ্ট মই এচামুচ এড কৰি দিম আপোনালোকে যদি মানে সিদিনা বেষ্ট থাকে আপোনালোকে নিদিব পাৰে আদা নহৰু বা পিঁয়াজ যিদিনাখন নাখায় তেনেকুৱাকৈ নিদিয়াকৈ বনাব পাৰে এই ৰেচিপিটো উইদাউট পিঁয়াজৰ আদা নহৰু পেষ্টেৰে খুবেই খাবলৈ পায় আৰু নিমখ এড কৰি দিম মই চামুচ আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব এইটো ভালকৈ মিক্স কৰি মই এটা ছাইড কৰি থৈ দিম বইল হৈ ৰেডি অলমষ্ট 80% কুক হৈ গৈছে এইটো যিহেতু ভাঙি আহিছে মই এইটো অফ কৰি দিম গেছটো আৰু উলিয়াই ল'ম কেৰাহীতে বনাম গতিকে কেৰাহীটো মই গৰম হ'বলৈ এৰি দিছিলোঁ ইয়াত মই এতিয়া সৰিয়হৰ তেল এড কৰিম হ'বলৈ দিছোঁ ইয়াত মই এতিয়া যিখিনি ফুলকবি বইল কৰি থৈছিলোঁ সেইখিনি মই ইয়াত এড কৰি দিম
গৰম হোৱাত মই ইয়াত কেইটামান জিৰা আৰু দুটা শুকান জলকীয়া এড কৰি দিম আৰু লগতে কাটি ৰখা আলু কেইটা আৰু ইয়াত মই অকণ হালধি গুড়ি এড কৰিম আৰু আলুটো অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি লওঁ যিখিনি দেখিবলৈ পাইছে ধুনীয়া কালাৰ হৈ আহিছে ব্ৰাউন হৈ গৈছে ইয়াত মই এতিয়া এড কৰিম কাটি ৰখা যিখিনি বিলাহী আছিলে গৰম হ'বলৈ দিছোঁ ইয়াত মই অলপ তেল এড কৰি দিছোঁ তেলখিনি গৰম হ'বলৈ গোল্ডেন ব্ৰাউন হৈ গৈছে মই গেছৰ ফ্লেমটো অফ কৰিছিলে খুব বেছি গাঢ় হৈ গৈছিলে সেইকাৰণে মই ইয়াত অকণ আৰু পানী এড কৰি দিছোঁ আৰু যিখিনি মই বিলাহী আৰু আলু দিছিলোঁ পেনকেকত তাত মই এইখিনি এড কৰি দিম যিখিনি লাগি আছিলে সেইখিনি মিশ্ৰণ মছলাখিনিৰ লগত মই ভালকৈ আলু আৰু বিলাহীখিনি ফ্ৰাই কৰি ল'ম দেখিবলৈ পাইছে কালাৰটো খুব ধুনীয়া হৈ গৈছে সেইখিনি মিক্স কৰি দিম আৰু ভালকৈ ল'ব ইয়াত মই প্ৰথমতে যিখিনি ফুলকবি ফ্ৰাই কৰি থৈ দিছিলোঁ মই সেইখিনি এড কৰি দিম আৰু এইখিনিও মছলাখিনিৰ লগত যাবৰ কাৰণে মই ইয়াক 5-ৰ পৰা 8 মিনিটলৈকে ফ্ৰাই কৰি ঢাকনিৰে ঢাকি ভালকৈ মিক্স কৰি লৈছে মই আৰু 2 মিনিটমান ইয়াত মই যিখিনি পনীৰ তিয়াই থৈছিলোঁ সেই পানীখিনি ইয়াত এড কৰিম আৰু লগতে আৰু অকণ পানী এড কৰিম আপোনালোকে থিকনেছটো হিচাপে মানে যিমানখিনি থিকনেছ বিচাৰে সেইটো হিচাপে পানী এড কৰিব মই অলপ মানে কাৰী টাইপত বনাম যিহেতু সেইটো কাৰণে মই অলপ পানী এড কৰি দিছোঁ মই এতিয়া বইল হ'বলৈ এৰি দিওঁ চব্জিৰ বইল আহি গৈছে ধুনীয়া ধোৱা একেবাৰে নেদেখা হৈ গৈছে চ' ইয়াত মই এতিয়া এড কৰিম যিখিনি পনীৰ ফ্ৰাই কৰি থৈ দিছিলোঁ সেইখিনি মই একেলগে ইয়াত এড কৰি যাম ফ্ৰাই কৰা পনীৰৰ কিউববোৰ মই দি দিলোঁ এড কৰি দিলোঁ ইয়াত আৰু এতিয়া আৰু 5 মিনিটমান সময় মই ইয়াত বইল হ'বলৈ দিম যিহেতু আমাৰ ফ্ৰাই আছে আৰু বইলো আছে ফুলকবিখিনি গতিকে সিজিবলৈ বেছি সময় নালাগে কিন্তু পনীৰখিনিৰ লগত যাতে পনীৰখিনিৰ মছলাখিনি ভালকৈ সোমাই যায় তেতিয়ালৈকে আমি ইয়াক অলপ সময় বইল হ'বলৈ কাৰীখিনি অলমষ্ট ৰেডি ইয়াত মই অলপ গৰম মছলা এড কৰিম আৰু ইয়াত 2 বা 3 মিনিটলৈকে কভাৰ কৰি পনীৰ ৰেডি চ' এতিয়া মই ইয়াত চাৰ্ভ হৈ ৰেডি চ' আপোনালোকে এই ৰেচিপিটো গৰম গৰম ভাতৰ সৈতে নাইবা গৰম গৰম ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰে খাবলৈ খুবেই সোৱাদ হয় আৰু একেবাৰে সোনকালে বনি ৰেডি হৈ যায় আৰু একেবাৰে ইজি চ' আপোনালোকৰ কোনোবা দিনা ৱেষ্ট থাকিলে আপোনালোকে খাব পাৰে ত' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কমেণ্টত জনাব ভিডিঅ'টো আপোনালোকক ৰেচিপিটো কেনেকুৱা লাগিল ত' আজিলৈ এৰিলোঁ বাই বাই